নমস্কাৰ ইণ্ডক্স চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো দুই হিন্দু লোকৰ এটা কৰ্মকাণ্ড শুনিলে আপোনালোকৰো চকু কপালত উঠিব পথাৰৰ গৰু চুৰি কৰি আনি কাটি মাংস ভক্ষণ কৰিছে দুই হিন্দুৱে আৰু গৰু মাংস কাটি বিক্ৰীৰ পৰিকল্পনা কৰাৰ পাছতে এই দুজনকৈ লোকক ৰাইজে হাতে লুটে ধৰা পেলাইছে হিন্দু সমাজক কলংকিত কৰিছে লক্ষ্মণ মুণ্ডা আৰু প্ৰধান উৰাঙে লক্ষ্মণ আৰু প্ৰধানে মিলি পথাৰৰ পৰা গৰু চুৰি কৰি আনিছে আৰু সেই গৰু কাটি সেই নিষিদ্ধ মাংস বেচাৰ বিক্ৰীৰ পৰিকল্পনা কৰিছে আৰু তাৰ পাছতে নিজেও ভক্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে বিস্ফোৰক স্বীকাৰোক্তি কৰিছে আটক কৰাৰ পাছতে এই দুই হিন্দু লোকে যি স্বীকাৰোক্তি দিছে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব পথাৰৰ পৰা এটা গৰু চুৰি কৰি আনি এই দুই পাখণ্ডই সেই গৰুৰ মাংস ভক্ষণ কৰিছে আৰু নিষিদ্ধ মাংস বিক্ৰীৰ পৰিকল্পনা কৰাৰ পাছতেই ৰাইজে হাতে লুটে ধৰি এই দুই পাখণ্ডক আৰক্ষীক চমজাই দিছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো পথাৰৰ গৰু চুৰি কৰি আনি কাটি মাংস ভক্ষণ কৰিছে দুই হিন্দুৱে গৰু মাংস কাটি বিক্ৰীৰ পৰিকল্পনা কৰা দুজনক আটক কৰা হৈছে হিন্দু সমাজক কলংকিত কৰিছে লক্ষ্মণ মুণ্ডা আৰু প্ৰধান উৰাঙে ফুলবাৰীৰ ৰংপুৰীয়া গাঁৱৰ হাবিত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস আৰু তাৰ পাছতে এই দুজনকৈ লোকক আটক কৰা হৈছে ৰাইজৰ এজাহাৰৰ ভিত্তিত এই দুজন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই লোকৰ স্বীকাৰোক্তি শুনিলে আপোনাৰো চকু কপালত উঠিব হিন্দু সমাজক লজ্জানত কৰিছে এই দুজন ব্যক্তিৰ কৰ্মকাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব এই দুজন ব্যক্তিয়ে পথাৰৰ পৰা এটা গৰু চুৰি কৰি আনি সেই গৰুৰ নিষিদ্ধ মাংস ব্যৱসায় আৰম্ভ কৰিছিল নিজেও ভক্ষণ কৰাৰ কথা স্বীকাৰোক্তি দিছে বিস্ফোৰক স্বীকাৰোক্তি দিছে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে সেই মাংস তেওঁলোকে ভক্ষণ কৰিছে আৰু অন্য মাংস তেওঁলোকে বিক্ৰীৰ পৰিকল্পনা কৰাৰ পাছতে ৰাইজে হাতে লুটে ধৰিছে এই দুজনকৈ হিন্দু লোকক এতিয়া দুজনকৈ হিন্দু লোকৰ এনে কৰ্মকাণ্ড দেখি সভ্য সমাজ লজ্জানত হোৱাৰ ঘটনা সংঘটিত হৈছে এবাৰ লখিমপুৰত এই ঘটনা সংঘটিত হৈছে আৰু ৰাইজে হাতে লুটে নিষিদ্ধ মাংসৰ সৈতে এই দুজন লোক লক্ষ্মণ মুণ্ডা আৰু প্ৰধান উৰাঙক আটক কৰিছে এইবাৰ মুছলমান নহয় হিন্দুৱে নিষিদ্ধ মাংসৰ বেপাৰ কৰিছে পথাৰৰ পৰা গৰু চুৰি কৰি আনি সেই গৰু কাটি মাংসৰ বেপাৰ কৰিবলৈ ধৰিছিল এই দুজনকৈ লোকে এই দুজন লোকৰ নাম হৈছে লক্ষ্মণ মুণ্ডা আৰু প্ৰধান উৰাং এই দুয়োজন লোকেই এটা গৰু চুৰি কৰি আনি কাটি সেই গৰুৰ মাংস নিষিদ্ধ মাংসৰ ব্যৱসায় চলোৱাৰ পৰিকল্পনা কৰিছিল সমান্তৰালভাৱে গৰুৰ মাংস ভক্ষণ কৰাৰ কথাও স্বীকাৰোক্তি দিছে এনেদৰে সংবাদ মাধ্যমৰ আগত এই দুয়োজন লোকৰ বিস্ফোৰক স্বীকাৰোক্তি তাৰ পাছতেই এই ঘটনা কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিৱেশৰ নিশাই নিষিদ্ধ মাংসৰ সৈতে এই দুয়োজন লোকক আটক কৰা হৈছিল আৰু তাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাইজে এই দুয়োজন লোককে নিষিদ্ধ মাংস সহ আটক কৰিছিল আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষীয়ে এই দুয়োজনকে সম্প্ৰতি আটক কৰিছে আৰু আটক কৰাৰ পাছতেই বিস্ফোৰক স্বীকাৰোক্তি এই দুয়োজন হিন্দু লোকৰ পথাৰৰ গৰু চুৰি কৰি আনি কাটি মাংস ভক্ষণ দুই হিন্দুৰ গৰু মাংস কাটি বিক্ৰীৰ পৰিকল্পনা কৰা দুজনক আটক কৰিছে আৰক্ষীয়ে হিন্দু সমাজক কলংকিত কৰিছে লক্ষ্মণ মুণ্ডা আৰু প্ৰধান উৰাঙে ফুলবাৰীৰ ৰংপুৰীয়া গাঁৱৰ হাবিতো উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ গো মাংস
ৰাইজৰ এজাহাৰৰ ভিত্তিত এই দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দুই লোকৰ স্বীকাৰোক্তি শুনিলে আপোনাৰো চকু কপালত উঠিব। আৰু এই দুই লোক লক্ষ্মণ মুণ্ডা আৰু প্ৰধান ওৰাঙে নিজেই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে তেওঁলোকে গৰু চুৰি কৰি আনিছিল আৰু তাৰ পাছতেই এই দুয়োজন লোকে গৰুৰ মাংস ভক্ষণ কৰিছে। সমান্তৰালভাৱে নিষিদ্ধ মাংসৰ ব্যৱসায় চলাবলৈ লৈছিল আৰু তেনে সময়তে ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিছে। এতিয়া এই দুই লোকৰ বাবেই লজ্জানত হৈ পৰিছে সমগ্ৰ লোক। অঞ্চলবাসীয়ে এই দুয়োজন লোকক আটক কৰাৰ বাবে আৰক্ষীক দাবী জনাইছিল। আৰক্ষীয়ে ইতিমধ্যে সেই ৰাইজৰ দাবীৰ ভিত্তিত দুয়োজন লোককে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। অতি ভয়ংকৰ ঘটনা ৰাজ্যত গৰু চুৰিৰ ঘটনা হয়তো পূৰ্বতে দেখিছে। নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ সম্পৰ্কেও আপোনালোকে বহু বাতৰি দেখিছে, কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে হিন্দু লোকে পথাৰৰ পৰা গৰু চুৰি কৰি আনি সেই গৰুৰ মাংসৰ ব্যৱসায় চলাবলৈ পৰিকল্পনা কৰিছিল আৰু গৰুৰ মাংস ভক্ষণ কৰিছে। আৰু এই বিস্ফোৰক স্বীকাৰোক্তি নিজেই দিছে সংবাদ মাধ্যমৰ আগত। আৰু তাৰ পাছতে এই ঘটনাক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে লখিমপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। লখিমপুৰৰ ৰাইজে এই দুয়োজন লোককে নিষিদ্ধ মাংসসহ আটক কৰিছিল আৰু তাৰ পাছতে বৰ্তমান সম্প্ৰতি আৰক্ষীক চমজাই দিয়া হৈছে এই দুয়োজন লোকক। এই দুয়োজন লোকৰ নাম হৈছে লক্ষ্মণ মুণ্ডা আৰু প্ৰধান ওৰাং। এই মুহূৰ্তত সেই দুয়োজন লোকৰ সেই বিস্ফোৰক স্বীকাৰোক্তি আছে, যি স্বীকাৰোক্তি শুনিলে আপোনাৰো চকু কপালত উঠিব। শুনক সেই মন্তব্য। সি আনিলে মই কাটিলোঁ। সি আনিলে মোৰ নাম প্ৰধান ওৰাং। কাটিলে মানে সি খাবলৈ কাৰণে আনিলে। গৰুটো দুজন মানুহে খাব পাৰে নেকি? তাৰ পাছত কাটি মই সি ভাজি বনাই আছিলে, তাৰ পৰা মই যে চুলাই আনিবলৈ গৈছিলোঁ। গৰু চুৰ কৰি আনিছিলে আপোনালোকে ন? নাই, সি আনিছিলে ধৰি পেলাই। আপোনালোকে হিন্দু হৈ এইটো কাম কিয় কৰিলে? আপোনালোকে ধৰ্ম আগত নাই খ্ৰীষ্টিয়ান নে হিন্দু? আপোনালোকে জানেনে হিন্দু অঞ্চলত গৰু কটা বা খোৱা দেখিছিল বুলি? আগত খাইছিল নাই? নাই খোৱা। আগত খোৱা নাছিল? প্ৰথম গৰুটো চুৰ কৰিছিলে? চুৰ কৰি অনা আছিলে। হয় নেকি? মোৰ লক্ষ্মণ মুণ্ডা। হিন্দু নে খ্ৰীষ্টিয়ান? হিন্দুৱে হয়। আপোনালোকে জানেনে হিন্দু অঞ্চলত গৰুৰ মাংস নিষিদ্ধ বুলি? হিন্দু মানুহে আগে পিছে খাইছে? নাই দেখুৱাইছো। সি আনিলে মই কাটিলোঁ। কি হৈছিলে আপোনাৰ? কি হৈছিলে? কোনে আনিছিলে? সি আনিলে মই কাটিলোঁ। আপোনাৰ নাম কি? মোৰ নাম প্ৰধান ওৰাং। কিয় কাটিলে? কাটিলে মানে সি খাবলৈ কাৰণে আনিলে। গৰুটো এটা গৰু দুজন মানুহে খাব পাৰে নেকি? কি হৈছিলে? তাৰ পাছত কাটি মই সি ভাজি বনাই আছিলে, তাৰ পৰা মই যে চুলাই আনিবলৈ গৈছিলোঁ। গৰুটো চুৰ কৰি আনিছিলে আপোনালোকে ন? নাই, সি আনিছিলে ধৰি পেলাই। আপোনালোকে হিন্দু হৈ এইটো কাম কিয় কৰিলে? আপোনালোকে ধৰ্ম আগত নাই। এইবাৰ ৰাজ্যত কেতিয়াও আগতে নঘটা নোখোজা ঘটনা সংঘটিত হৈছে। দুই হিন্দু লোকে পথাৰৰ পৰা গৰু চুৰি কৰি আনি সেই গৰুৰ নিষিদ্ধ মাংসৰ ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছে আৰু সেই মাংস ভক্ষণ কৰিছে। আৰু তাৰ পাছতে ৰাইজে হাতে লুটে ধৰি আৰক্ষীক চমজাই দিছে এই দুই লোকক। এই মুহূৰ্তত ফুল প্লেটৰ সহায়ত আমি পুনৰবাৰ আপোনালোকক সেই খবৰ সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো। পথাৰৰ গৰু চুৰি কৰি আনি কাটি মাংস ভক্ষণ কৰিলে দুই হিন্দু লোকে। গৰু মাংস কাটি বিক্ৰীৰ পৰিকল্পনা কৰা দুজনক আটক কৰা হৈছে। হিন্দু সমাজক কলংকিত কৰিছে লক্ষ্মণ মুণ্ডা আৰু প্ৰধান ওৰাঙে। ফুলবাৰীৰ ৰংপুৰীয়া গাঁৱৰ হাবিত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস। ৰাইজৰ এজাহাৰৰ ভিত্তিত এই দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু সোধা পোছা অব্যাহত ৰাখিছে। দুই লোকৰ স্বীকাৰোক্তি শুনিলে
আপোনাৰো চকু কপালত উঠিব সংবাদ মাধ্যমৰ আগত যি বিস্ফোৰক স্বীকাৰোক্তি দিছে এই দুয়োজন লোকে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব ৰাজ্যত এইবাৰ দুই হিন্দু লোকে গো মাংস ভক্ষণ কৰাই নহয় গো মাংসৰ ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছিল আৰু তাৰ পাছতে ৰাইজে হাতে লুটে ধৰি এতিয়া সমজাই দিছে আৰক্ষীক এই ঘটনা সংঘটিত হৈছে এইখন অসমতে লক্ষ্মণ মুণ্ডা আৰু প্ৰধান ওৰাং নামৰ এই দুয়োজন লোকেই পথাৰৰ পৰা গৰু চুৰি কৰি আনি সেই গৰুৰ মাংসৰ ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছিল সমান্তৰালভাৱে সেই গৰুৰ মাংস ভক্ষণ কৰাৰ কথাও উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত আৰু তাৰ পাছতেই এতিয়া এই দুয়োজন লোককে আৰক্ষীয়ে আটক কৰিছে তদন্ত অব্যাহত ৰাখিছে আৰু এই কাণ্ডৰ পাছতেই এতিয়া দেখিবলৈ পোৱা গৈছে লোকসকল স্থানীয় লোক জাঙুৰ খাই উঠিছে আৰু নিজেই সেই কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে যে এটা গৰু চুৰি কৰি আনিছিল আৰু তাৰ পাছতেই এনেদৰে নিষিদ্ধ মাংসৰ ব্যৱসায় চলোৱাৰ পৰিকল্পনা কৰিছিল দুই হিন্দু লোকে এতিয়া হিন্দু সমাজক কলংকিত কৰিছে লক্ষ্মণ মুণ্ডা আৰু প্ৰধান ওৰাঙে তেওঁলোকৰ সেই বিস্ফোৰক স্বীকাৰোক্তি আছে এই মুহূৰ্তত পুনৰবাৰ আপোনালোকক সেই মন্তব্য শুনাইছো সি আনিলে মই কাটিলোঁ কি হৈছিল আপোনাৰ কি হৈছিল কোনে আনিছিল সি আনিলে মই কাটিলোঁ আপোনাৰ নাম কি মোৰ নাম প্ৰধান ওৰাং কিয় কাটিলে কাটিলে মানে সি খাবলৈ কাৰণে আনিলে গোটেই গৰুটো এটা গৰু দুজন মানুহে খাব পাৰে নেকি কি হৈছিল কথাটো খাবৰ কাৰণে তাৰপাছত কাটি মই সি ভাজি বনাই আছিলে তাৰ পৰা মই যে চুলাই আনিবলৈ গৈছিলোঁ গৰুটো চুৰ কৰি আনিছিলে আপোনালোকে ন নাই সি আনিছিলে ধৰি পেলাই ধৰি মানে তাতে ওচৰতে আপোনালোকে হিন্দু হৈ এইটো কাম কিয় কৰিলে আপোনালোকে ধৰ্ম আপুনি হিন্দু নে আগত নাই খোৱা দাদা। খ্ৰীষ্টিয়ান নে হিন্দু আপোনালোকে জানেনে হিন্দু অঞ্চলত গৰু কটা বা খোৱা দেখিছিল বুলি নাই খোৱা আগত খাইছিল নাই নাই খোৱা আগত খোৱা নাছিল খোৱা নাই প্ৰথম প্ৰথম গৰুটো চুৰ কৰিছিলে চোৰ কৰি অনা আছিলে হয় হয় নেকি আপোনাৰ কি নাম মোৰ লক্ষ্মণ মুণ্ডা হিন্দু নে খ্ৰীষ্টিয়ান হিন্দুৱে হয় তো আপোনালোকে জানেনে হিন্দু অঞ্চলত গৰুৰ মাংস নিষিদ্ধ বুলি হিন্দু মানুহে তেখেতে গৰুৰ মাংস গলতিয়ে নাখায় কৈছে জানে তেখেতে গলতি আগে পিছে খাইছে নাই দেখুৱাইছো এই কাটিছিলোঁ সি আনিলে মই কাটিলোঁ কি হৈছিল আপোনাৰ কি হৈছিল কোনে আনিছিল সি আনিলে মই কাটিলোঁ আপোনাৰ নাম কি মোৰ নাম প্ৰধান ওৰাং কিয় কাটিলে কাটিলে মানে সি খাবলৈ কাৰণে আনিলে গোটেই গৰুটো এটা গৰু দুজন মানুহে খাব পাৰে নেকি কি হৈছিল কথাটো খাবৰ কাৰণে তাৰপাছত কাটি মই সি ভাজি বনাই আছিলে তাৰ পৰা মই যে চুলাই আনিবলৈ গৈছিলোঁ গৰুটো চুৰ কৰি আনিছিলে আপোনালোকে ন নাই সি আনিছিলে ধৰি পেলাই ধৰি মানে তাতে ওচৰতে আপোনালোকে হিন্দু হৈ এইটো কাম কিয় কৰিলে আপোনালোকে ধৰ্ম আপুনি হিন্দু নে আগত নাই খোৱা দাদা। খ্ৰীষ্টিয়ান নে হিন্দু আগত নাই খোৱা আপোনালোকে জানেনে হিন্দু অঞ্চলত গৰু কটা বা খোৱা দেখিছিল বুলি নাই খোৱা আগত খাইছিল এনিটক্স, সুতৰ বিপৰীতে ৰাইট।